হাই ফ্ৰেণ্ডছ, অনুৰাগিনীৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে, কিয়নো আজিৰ খণ্ডটিত দ্বিতীয়ে চাহ দিবলৈ যাওঁতে প্ৰীতমে অনুষ্কাক প্ৰেমৰ প্ৰস্তাৱ দিয়া শুনি পাই দ্বিতীৰ চকু পানী ৰখাবই পৰা নাছিল যদিও কাকো একো কোৱা নাছিল। কিন্তু আকৌ নিশা প্ৰীতমক চাবলৈ গৈ অনুষ্কা আৰু প্ৰীতম দুয়ো দ্বিতীয়হেঁতৰ কোঠাত শুই থকা দেখি চিঞৰ বাখৰ কৰি হুলস্থুল লগাই দিয়াত দেউতাকহেঁতে অনুষ্কাক বেৰি বেৰি সোধাত দ্বিতীয়ে যে এটা দেখুৱাব বিচৰা মিছা এখন ছবি বুলি অনুষ্কাই ক'ব। এতিয়া বাৰু ওলোটাই দ্বিতীয়েহে গালি খাব লগা হ'ব নেকি জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু আনফালে সপোন আৰু প্ৰিয়াৰ বিয়াখন ধুমধামেৰে সম্পন্ন কৰিব। এতিয়া বাৰু প্ৰিয়াই সপোনৰ ঘৰখনত এডজাষ্ট হ'বলৈ পাৰিবনে? গতিকে এই সকলোবোৰ জানিবলৈ চাওক অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।